আস্তে ব্রেক মারে হেল্ল' দোস্ত আপোনালোকৰ খবৰ কেনেকুৱা খবৰ নিশ্চয় ভালে আপোনালোকৰ আৰু আজি বলবমত যাম আজি টেম্পু লৈ যাম আৰু নলবাৰী পাগালদিয়া পাৰত যাম আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব কি হয় কি নহয় আপোনালোকক জনাই আছোঁ আৰু মালটানা টেম্পুত যাম আমাৰ ইমান টকা পইচা নাই সেইকাৰণে মালটানা টেম্পুতে যাম আমাৰ ওচৰত শিৱ মন্দিৰ আছে তাৰপৰা আমি মালটানা টেম্পুত যাম আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব মুকুল দাই বোলে এটা গান গাই বোলে পুৰা একদম গান গায়ে আছে আৰু বাবা চাবা খাই লৈছে পুৰা তাল মাৰি আছে আৰু পুৰা একদম গান গাই আছে ইভাগে বলে নে গামছা খুলিও দিলা আৰু ইভাগে আমাৰ আজি বাবা পুৰা খাম আজি আমাৰ পূজা কৰা এই আৰম্ভ হৈ গ'ল আৰু ইভাগে চক এই তামান মানুহ আহিছে পুৰা একদম মানে নদীত গা চা ধুই আহিছোঁ এইফালে জিকাই পুৰা একদম পূজাত বহি গৈছোঁ আৰু মানুহ বহুত আহিছে গাড়ী একদম ৰাস্তাত নধৰা হৈ গৈছে চ' শিৱলিংগ বনাই ল'লোঁ বনাই লৈ পেলাই ধূপ চুপ চাকি তাকি জ্বলালোঁ এতিয়া পূজা কৰি আপোনালোকে ভিডিঅ'টো চাই থাকক নলবাৰীত বিশাল শিৱ মূৰ্তি অসমৰ ভিতৰত প্ৰথমটো বিশাল শিৱ মূৰ্তি অসমৰ ভিতৰত আৰু ভিডিঅ'টো যদি ভাল লাগছে মোক লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু মোক ছাপোৰ্ট কৰিব